বাপ্পা ঐ ইমান দিন হ'ল মই পাউডাৰ চাউডাৰ একোৱেই ঘঁহিব পৰা নাই চাচোন সময় নাপাওঁ পাউডাৰ চাউডাৰ ঘঁহিব মোৰ লগত চিৰিকেইটাক চাবিচোন পাপা এছপুলিন বৰলিন ঘঁহি ঘঁহি একদম ৰিকৰিকিয়া হৈ থাকিব আই গালখান সুতৰা সুতৰি দিছি বুঢ়ী পাপা ঐ মোৰ ঘৰত যাবাৰ হ'ল এতিয়াও চখ কৰে কি যি কপাল মোৰো এখন ৰহ তোৰো চকুত মই অলপমান গণ্ডগোল কৰি যাওঁ আজি অলপ ষ্টাইলে কৰোঁ মই পাউডাৰটো মই কমকৈ ঢালিছিলোঁ ইমান কেনেকৈ এতিয়া বাদ দি কাগজখনতে থৈ দিম দে আৰু হল দে মাজুবাৰী মাজুবাৰী মোৰ গিলা সজুলি গিলা নি পেলাই যাচোন ভিতৰত থৈ আহ মই অলপ ফুৰি আহোঁ মাজুবাৰী কেইটাৰ পৰা এটা ভাৰি মাতি আছো তাইতো এটা ঘূৰি আছে ৰ কত মাছিলি কেইটাৰ পৰা এটা ভাৰি যে মাতিছিলো কত মাছিলি গামছা গাড়ীটো মাতিলি কি হৈছে কে দেখাইছিলো কেনেকা হাই ৰো গাই আছাইনে কি মই পাউডাৰ দেখিছিল কি আছিল মাইলে পাইদন ন আপনার দেখা শাক গেছু সার্কাসু পুতলো তো আন দেখা আছে ইগলা কি মই তো পাউডার দেখিছিলো কি বস্তু এগলা সাংরা ইগলা দেখো আটা কোন ইগলা কাণ্ড করছে মোৰ লগত মই মুখখান গেল দে মোৰ মুখখান খেদলা কাজি ঐ ডাঙৰ বাৰী মাজু বাৰী সৰু বাৰী ওলাই কোনি গৈছে গ্ৰহণ মোৰ লগত কাজি মই বুজাই নাৰো কিন্তু কেনে মজা বুঢ়ী বৰ কতে বগা হৈ এনেকুৱা বগা কৈছো মানুহ দেখিলে আহিব বদানি বুড়ি দেখছে না শুন তোক মই চাবা কামটো ময়ে কৈছো মই বুড়িক কৈ আহো ৰ কুনিয়ে বুঢ়ী কৰি ভোচা মাৰি নাক ভাঙি মই দিম পাছা খাই থাকি কি তই মোৰ মতে দি সব কাম কৰিব লাগিব নহলে মই বুড়িক কৈ দিম এনেকতে বুঢ়ীক কৈ দি তোক কবি ভয় নকৰো যা মই উল্টে তোকে মই ভাজম বুঢ়ীৰ আগত কৰাই নহল হাজে ধৰি লাগছো যিকেইডাল বহুত দিন স্পা কৰা নাই স্পা কৰিবই যাব লাগিব দে মাইকে মাতছিয়া শুনা পিছাৰ আছে বোলে কি ওর বিচাৰা বিচাৰ মই নাপতো নহয় মাই বাইকু মাইকুত গে মোক কিয় দি আছা তোৰ বিচাৰে ককচোন কাউৰা মোৰ পাউডাৰৰ কাগজখনত কুনিয়া তামিলে থৈ দিছলি আপনাৰ পাউডাৰত আটা মিলে থৈছি মোক কিয় কৈছি মই কি জানো মই দেখোন 2 ঘণ্টামানৰ পৰা ঘৰতে নাই পুখুৰীত যা কাপোৰ ধুলো মুখ ধুলো কিমান কাম কৰিলো আৰু মই কি জানো আপনাৰ পাউডাৰত আটাই মিলেছি নে কি মিলেছি কেমেৰা এটা লগাই থব এতিয়া সব খোৱা পাব দে চিচি কেমেৰা মাছ মাংস আনবাক গেলি হলে পইচা নহয় মই মানে বুঢ়া তিৰিটো তই লগ হাঁচি হাঁচি নকটা বৰি ডংকে মাছ মাংস আনি খুৱাব লাগে গিৰেৰে ইনকাম নিজে খাবি নিজে হজম কৰবি পেটটো ভৰাই থৈ দিবি আৰু মই তহঁতক মাছ মাংস খুৱাব লাগে চিচি কেমেৰা নালগে মোৰ এই দুটাই মোৰ চিচি কেমেৰা বুজছা না আৰু বিচাৰ মই কৰি এৰিম যোনে ধৰাত পৰা নহয় কৈছো না এনেকুৱা শাস্তি দি মনত ৰাখবি তহঁতে চিনি পোৱা নাই তহঁতে ফুলেশ্বৰী মোক কিয় শুনে থৈ গেল এগিলা বুঢ়ী মই গামত ধুই আহি মন্দিৰতে সোমনা আৰু বুঢ়ী এগিলা পক শুনলো ঐ ভাদে আজিৰ পৰা এগিলা কথাৰ কাৰণে মোক নামাতবি মই তোক মাতা নাই তোক খাৱলে মাতছি তোৰ মাথাত মাল নাই নেকি তই যে পাৰি যা ভাদে তোৰো গোটা মুখখন চত হৈছে আজি এগিলা আকাশাৰ কবাই নৰো 10 আখাৰ কোৱা কৰছে থাকিম নেকি মই তই 10 আখাৰ মই কমে চাৰ মাৰি দিম ভাদে এখন ঘৰত তোকে মই বিয়া পাতি আনিছিলো আৰু তই মোকে কবি বাই তই মোক বিয়া কৰা নাই
শাহুৱে মোক বিয়া কৰাই আনিছি তই যে আৰু কথা ক ঐ ভেদে তোক ভাল ক'লেও হাঁহিবি বেয়াকে ক'লেও হাঁহিবি তোক খাই কেনে চবে চঞ্চল বুলি কয় আৰু দিনক দিনে একদম চঞ্চল মিখিনি জানা হৈ গৈছে বিটি গুজ 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 মই দানা সূৰ্যৰ পঢ়া খাই আছো এনে তোৰ মুখখন চাই দেখিব মোৰ সময় নাই ঐ তই যাবি নে মই যাম কও তই নাযাবি মই যা তোৰ মুখখন চাই দেখিব মোৰ সময় নাই ৰে এই মুখখন ইমান চত চত আজি ঘৰত ফোন কৰি ক'ব লাগিব নকৰোঁ নহ'লেতো এই দিনক দিনে বাঢ়ি যাব তাৰপিছততো বৰদেকানি মোক খাইব আৰু এনাও কথা শুনি থাকে আৰু এই নামততো মোক আৰু কথা শুনাব কিবা এটাতো কৰিবই লাগিব